পুনৰ ঠিকাভিত্তিক শ্ৰমিকৰ বাবে অইল ইণ্ডিয়াৰ বিজ্ঞাপন। অইল ইণ্ডিয়াত হৈছে কি? দুলিয়াজান লাইভত পূৰ্বতেও এক প্ৰতিবেদনত প্ৰকাশ পাইছিল কোন দিশে অগ্ৰসৰ হৈছে অইল ইণ্ডিয়া। বাৰে বাৰে নিযুক্তিৰ নামত অইল ইণ্ডিয়াৰ ভেকু ভাওনা। এইবাৰ অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলৰ বাবে 4টা পথ আৰু অইল ইণ্ডিয়া LPGৰ ৰিকভাৰী প্লেনৰ বাবে এটা পথ মুকলি কৰিছে অইল ইণ্ডিয়াই। এসময়ত 60জনতকৈ অধিক স্থায়ী শিক্ষক শিক্ষয়িত্ৰী থকা অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলত আজি আধাতকৈ বেছি সংখ্যক ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰী। দুলিয়াজানৰ লেখত ল'বলগীয়া বিদ্যালয় অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডেৰী স্কুলত আজি বন্ধ হোৱাৰ দিশে গতি কৰিছে। অইল ইণ্ডিয়া শ্ৰমিকৰ লগতে এই অঞ্চলৰ ল'ৰা ছোৱালীৰ বাবে উচ্চ শিক্ষাৰ কিয় বাৰে বাৰে দিয়া হৈছে ঠিকাভিত্তিক নিযুক্তি। তাৰ বিপৰীতে বৰপীৰা পাৰি দিয়া হৈছে নেকি ব্যক্তিগত বহুজাতিক কোম্পানীক। ONGCৰ শীৰ্ষ বিষয়া পদৰ পৰা অইল ইণ্ডিয়ালৈ আহি মুখ্য পৰিচালন সঞ্চালক পদত বহা ৰঞ্জিত ৰথৰ দক্ষতা এয়াই নেকি? ৰাইজৰ মাজত আজি প্ৰশ্ন উত্থাপন হৈছে। অইলত ঠিকাভিত্তিক শ্ৰমিক নিযুক্তিৰ নীতিগত ব্যৱস্থা কিয় অইল অধ্যুষিত অঞ্চলৰ যুৱক যুৱতীক স্থায়ী চাকৰি প্ৰদান নকৰি বাৰ্ষিক চুক্তিৰ চৰ্তত চাকৰি প্ৰদান কৰিছে? তাৰ উত্তৰ দিবনে অইল ইণ্ডিয়াই? ব্যুৰ' ৰিপৰ্ট, দুলিয়াজান লাইভ।